আমি আপোনালোকক আহ্বান কৰাৰ মূল উদ্দেশ্য হ'ল যে আমাৰ অলপতে হৈ যোৱা বিধানসভাৰ নিৰ্বাচনত বিশেষকৈ NDA চৰকাৰৰ লগত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰায় 10জনমান জনজাতিৰ আমাৰ কোচ ৰাজবংশী জনজাতিৰ প্ৰায় 10জনমান সদস্যই আজি জয়লাভ কৰিছে। গতিকে আমি প্ৰথমতেই আমি সকলোকে বিশেষকৈ আমাৰ হেমন্ত বিশ্ব শৰ্মা দেৱৰ লগতে আমাৰ হৈ যোৱা ইলেকশ্যনত যিসকল আমাৰ সদস্য জয়যুক্ত হৈছে তেখেতসকলৰ মই অভিনন্দন জনাইছোঁ আনুষ্ঠানিকভাৱে আজি কোচ ৰাজবংশী সাহিত্য সভাৰ তৰফৰ পৰা। তাৰপিছতে তেওঁলোকৰ লগত আমি ইতিমধ্যেই হয়তো বহুতৰ আমাৰ চিনাকি আছে, গতিকে তেখেতলোকক আমি ব্যক্তিগতভাৱে অনেককে আমি অভিনন্দন জনাইছোঁ। তাৰ লগতে আমাৰ এটি অনুৰোধ যে আমাৰ বহুত সমস্যা আছে, বিশেষকৈ কোচ ৰাজবংশী জনজাতিৰ আমাৰ বিশেষকৈ ভাষা সাহিত্য সংস্কৃতিৰ লগত বহুত সমস্যা ৰৈ আছে। আমাৰ ইতিমধ্যেই BTR চৰকাৰে আমাক 14খন স্কুল দিছে আৰু তাৰ লগতে আমি ইতিমধ্যে আমাৰ অসম চৰকাৰে যোৱা অসম চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছিল যে আমি 2000 স্কুল বিশেষকৈ আমাৰ PTR বাদ দি আমাৰ 2000 স্কুলত আমি ৰাজবংশী ভাষাৰ প্ৰৱৰ্তনৰ কাৰণে আমি আবেদন জনাইছিলোঁ আৰু এই আবেদনত স্বীকৃতি দিও দিছিল। আৰু তাৰ লগতে আমাৰ ইতিমধ্যে পাঠ্যপুথি প্ৰস্তুত কৰাৰ কাৰণেও তেওঁলোকে আমাক দায়িত্ব দিছিল। আমি পাঠ্যপুথি প্ৰস্তুত কৰি জমা দিছোঁ CRTত। গতিকে আমি ভাবিছোঁ এইবাৰৰ আমাৰ নতুন চৰকাৰে আমাৰ নতুন উদ্যমেৰে আমাৰ কোচ ৰাজবংশী জনজাতিৰ যি ৰাজবংশী ভাষা এই ৰাজবংশী ভাষা প্ৰৱৰ্তন কৰাৰ কাৰণে আমাৰ প্ৰাথমিক স্কুলত বিশেষকৈ আমি স্কুলৰ লিষ্টটোও দিছোঁ। গতিকে আমি ভাবিছোঁ যে এই চৰকাৰে আমাক স্কুলবিলাকত অতি শীঘ্ৰেই আমাৰ ৰাজবংশী ভাষা প্ৰৱৰ্তন কৰিব। আৰু তাৰ লগতে আমাৰ কোচ ৰাজবংশী সাহিত্য সভাৰ বহুত সমস্যা আছে। আমাৰ ইতিমধ্যে কিতাপৰ কাৰণে আমাৰ পইচা জমা আছে যদিও আমাৰ বহুত আমাৰ ভূমিদান দিছিল, কিন্তু আমি এতিয়াও আমি তাত বিল্ডিং কৰিব পৰা নাই। তাৰ লগতে আমাৰ গুৱাহাটীৰ এখন জমিও আমাক প্ৰতিশ্ৰুতি দিছিল আমাৰ হেমন্ত বিশ্ব চৰকাৰে, সেই জমিখনো আমাৰ প্ৰায় হৈ গৈছে। গতিকে আমি ভাবিছোঁ আগন্তুক কি কয় এই কেবিনেটত বিশেষকৈ আমাৰ কোচ ৰাজবংশী জনজাতিৰ পৰা প্ৰায় আমি 2জন কেবিনেট পৰ্যায়ৰ মন্ত্ৰীও বিচাৰিছোঁ। আৰু আমাৰ যি এই সাহিত্য সভা যি ভৱনৰ নিৰ্মাণৰ কাম বিশেষকৈ আমাৰ জমি আৰু নিৰ্মাণৰ কাম অতি সোনকালে আৰম্ভ কৰিব, এইটোৱে আমাৰ আজিৰ আবেদন। মোৰ সাহিত্য সভাৰ মানে সভাপতিৰ তৰফৰ পৰা মই এই আবেদন কৰিছোঁ। গতিকে মোৰ ভইচটো আজি ভাল নাই। আমাৰ ইয়াত উপস্থিত আছে আমাৰ লেখীয়া সভাৰ সভানেত্ৰী, আমাৰ ইয়াত উপস্থিত আছে কোচ ৰাজবংশী সাহিত্য সভাৰ কি কয় সাধাৰণ সম্পাদক আৰু আমাৰ উপদেষ্টা মণ্ডলী আমাৰ ইয়াত উপস্থিত আছে। গতিকে তেখেতসকলে আজ কিছু কথা ক'ব। মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ। সাহিত্য সভা আৰু কোচ ৰাজবংশী লেখিকা সভাৰ তৰফৰ পৰা আমি আপোনালোকক আটাইলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমাৰ ডাইনামিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি পৰৱৰ্তী সময়তো আগন্তুক যি গভৰ্ণমেণ্ট হ'ব তাতেও মানে মুখ্যমন্ত্ৰী হিচাপে মানে আমি বিচাৰোঁ কোচ ৰাজবংশী সাহিত্য সভাই। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমি দাবী কৰিছিলোঁ আচলতে যে আমাৰ এইকেইটা কেণ্ডিডেট দিব লাগে, কম বেছি পৰিমাণে দিছিল আৰু এইকেইটা আমাৰ কোচ ৰাজবংশী জনজাতিয়ে মানে ভোট দি জয়যুক্ত কৰিছে। আৰু আমি এই আপোনাৰ ইয়াতে প্ৰেছ ক্লাবৰ জৰিয়তে যোৱা বিধানসভাৰ আগতে আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছিলোঁ যে আমাৰ বাওখুঙুৰীত আমাৰ ৰূপম ৰায় ডাঙৰীয়াক যে পাতিত্ব দিছিল কোচ ৰাজবংশী জনগোষ্ঠী, এইকাৰণে আমি ধন্যবাদ দিছিলোঁ। আৰু আমি জয়যুক্ত হোৱাৰ কাৰণে আমি আমাৰ ভোটাৰ ৰাইজক আমাৰ কোচ ৰাজবংশীসকলক আহ্বান জনাইছিলোঁ আৰু সেই হিচাপে জয়যুক্ত হৈছে। আমি বিচাৰোঁ লোৱাৰ আসামৰ পৰা কমচে কম 2জন কেবিনেট মন্ত্ৰীত্ব আমাক দিলে লোৱাৰ আসামৰ উন্নতি হ'ব। আৰু পিছপৰা লোৱাৰ আসামখন পিছপৰা আমাৰ পৰমানন্দ ৰাজবংশী, আমাৰ ভূপেন ৰায় ডাঙৰীয়া, আমাৰ দীপ্তিময়ী চৌধুৰী, আমাৰ অশ্বিনী ৰায় চৰকাৰ, আমাৰ জীৱেশ ৰায় ডাঙৰীয়া AGPৰ পৰা, আমাৰ ৰূপম ৰায় ডাঙৰীয়া BPFৰ পৰা, আমাৰ ধৰ্মেশ্বৰ ৰায় ডাঙৰীয়া, ভিক্টৰ দাস ডাঙৰীয়া, এনেকৈ 10জন আমাৰ নৱনিৰ্বাচিত কোচ ৰাজবংশী জনজাতিৰ পৰাই এই বিধানসভাত মানে জয়যুক্ত হৈছে। আমাৰ এইটো কোচ ৰাজবংশীসকলৰ কাৰণে গৌৰৱৰ বিষয়। আমি কোচ ৰাজবংশীসকলে আচলতে খুব
মানে মনে প্ৰাণে NDAৰ লগত আছিলোঁ আৰু থাকিম এই কথাটো আমি মানে আমাৰ এই সংবাদমেলৰ জৰিয়তে আমি আহ্বান জনাব খোজোঁ যে আমাৰ ডাইনামিক মুখ্যমন্ত্ৰী লগতে আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া AGPৰ আমাৰ অতুল বৰা ডাঙৰীয়া আৰু চিফ মহিলাৰী ডাঙৰীয়া আমাৰ কোচ ৰাজবংশীসকলৰ যিখিনি লং পেণ্ডিং ডিমাণ্ড আছে এই ডিমাণ্ডখিনি যাতে এই আগন্তুক যি গভৰ্ণমেণ্ট মানে আপোনাৰ শপত গ্ৰহণ কৰিবলৈ গৈ আছে 12 মে'ত আমি আশা কৰিম আমাৰ জনজাতিৰ পৰা কমচে কম 2জন যোগ্য MLA যাতে মন্ত্ৰিত্ব দি আমাৰ সমস্যাখিনি সমাধান কৰাত সহায় কৰে আৰু আমি আমাৰ ভাষা সংস্কৃতিৰ বিষয়ে কৈছে আমাৰ প্ৰেছিডেণ্টে তথাপি মই এটা কথা ক'ম যে অন্য সাহিত্য সভাখিনিক আপোনাৰ বহুত মেইনটেনেন্সৰ কাৰণে খৰচ দিছে আমাক কিন্তু মাত্ৰ ভাষা গৌৰৱ আঁচনিত যিখিনি মানে ধন দিব লাগে এইখিনি দিছে আমি ইয়াৰ উপৰি আমাৰ যে লেখিকা সভা আছে লেখিকা সভাকো আমাৰ ভাষা গৌৰৱ আঁচনিৰ অন্তৰ্গত যি 3 crore মানে সকলো সাহিত্য সভাক দিছে আপোনাৰ এই কি কয় লেখিকা সমাৰোহক দিছে আমাৰ কোচ ৰাজবংশী লেখিকা সভাকো কমচে কম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নতুন চৰকাৰৰ দিনত আমাৰ যাতে 3 কোটি টকা আমাৰ ভাষা সংস্কৃতি উন্নয়নৰ কাৰণে দিয়ে আৰু আমাৰ 14খন স্কুল ইতিমধ্যে কৈছে এতিয়া বিনা বেতনে আমাৰ মাষ্টাৰখিনি কৰি আছে আৰু আমি আপোনালোকৰ জৰিয়তে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আহ্বান জনাম যে আমাৰ কমচে কম BTAD অঞ্চলত কমচে কম 200খন স্কুলত আমাৰ মানে আমাৰ ৰাজবংশী ভাষাটো প্ৰৱৰ্তন কৰিব লাগে লগতে আমাৰ শিক্ষক নিযুক্তি দিব লাগে ধন্যবাদ আমি কোচ ৰাজবংশী সাহিত্য সভাৰ ভগ্নী সংগঠন কোচ ৰাজবংশী লেখিকা সভাৰ তৰফৰ পৰা মই সভানেত্ৰী হিচাপে আমাৰ সদ্য ঘোষিত যি বিধানসভা নিৰ্বাচনৰ ফলাফল হ'ল তাত আমাৰ জনগোষ্ঠীৰ পৰা নিৰ্বাচিত হৈ অহা জনপ্ৰতিনিধিবিলাকক বহুত আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জনাইছোঁ। এতিয়া কথাটো হ'ল যে যিহেতু এইবাৰ NDA চৰকাৰক সমৰ্থন জনাই পেলাই আমাৰ জনগোষ্ঠীৰ 10জন মুঠতে 10জন জনপ্ৰতিনিধি নিৰ্বাচিত হ'ল। মই তেখেতসকলক আমাৰ জনপ্ৰতিনিধিসকলক এইটো এটা আহ্বান জনাম যে আমাৰ ইতিমধ্যে কোচ ৰাজবংশী জনসাধাৰণৰ দাবী আছে কিছুমান দাবী সেই দাবীসমূহ যাতে তেওঁলোকে আন্তৰিকতাৰে সেইখিনি পূৰণ কৰাৰ কাৰণে তেওঁলোক চেষ্টা কৰে আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই আজি এই আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ যাতে আমাৰ এই জনগোষ্ঠীৰ যিখিনি দাবী সেই দাবীসমূহক তেওঁলোকে কি কৰে অলপ হ'লেও ভাবি চাই আৰু পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰে। তাত আমি সুখী হ'ম কাৰণ আমি NDA চৰকাৰক আমি সমৰ্থন জনাই পেলাই আমাৰ এই 10জন প্ৰতিনিধি নিৰ্বাচিত কৰিছোঁ আৰু ইতিমধ্যে আমি সাহিত্য সভাৰ যিহেতু ভগ্নী সংগঠন গতিকে আমাৰ লেখিকা সভাখন আৰ্থিক দিশৰ পৰা অনাটনত ভুগি আছোঁ ক'ব লাগিলে আৰ্থিক অনাটনত ভুগি আছোঁ। গতিকে চৰকাৰে যদি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি আমাক অলপ আৰ্থিকভাৱে সহায় কৰে তেতিয়া আমি উপকৃত হ'ম। তেতিয়া আমাৰ এই ভাষাটো ৰাজবংশী ভাষাটো প্ৰসাৰৰ কাৰণে উত্তৰণৰ কাৰণে বহুতখিনি কাম কৰিব পাৰিম। লগতে মই আমাৰ ভাষাৰ সম্পৰ্কে আমি যিহেতু লেখিকা সভা আমি সাহিত্যত বেছিকৈ জোৰ দিওঁ গতিকে আমি ভাষাটোৰ ওপৰত ক'বলৈ গ'লে আমি এইটোৱে বিচাৰিছোঁ যে ইতিমধ্যে আমি 14খন স্কুলত আমাৰ BTR এৰিয়াত 14খন স্কুলত ইতিমধ্যে দি দিছে। গতিকে আমাৰ এই ৰাজবংশী ভাষাটো কি কৰিব লাগে অসমৰ আন ঠাইতো আন জিলাসমূহতো কি কৰিবলৈ প্ৰৱৰ্তন কৰিব লাগে। এইটো আমি হাৰে সিমজিয়ে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মহাশয়ৰ ওচৰত আমি কি কৰিছোঁ আহ্বান জনাইছোঁ আৰু বিশেষকৈ আমাৰ যি কোচ ৰাজবংশী
ভাষাটো আছে সেই ভাষাটো যাতে চাৰিওফালে আমাৰ ল'ৰা ছোৱালীখিনিয়ে আমাৰ মানুহখিনিয়ে আমাৰ ল'ৰা ছোৱালীখিনিৰ জৰিয়তে শিকিব পাৰে সেয়ে আমি কামনা কৰিছোঁ। ধন্যবাদ।